এই দোস্ত আজি বহুত দিনত আমি ওলালোঁ বিকি আৰু মই আজি বিকি চুৰি পেলাই কালাৰ কৰিব চুলিত কালাৰ কৰা চাব যাওঁ তো আপোনালোকে চাওঁ কেনেকুৱা কালাৰ কৰে বিকি আজি কেনেকুৱা অনুভৱ আছে চুলিত কালাৰ কৰিবি ভালে ভাল আৰু আজি মই চুলি কচা কালাৰ কৰিম বুলি ভাবছোঁ ফাইনেলি আৰু কি কালাৰ কৰোঁ চাই লওঁ তাতে কি কালাৰ পোৱা যায় যদি ভাল লাগে কৰিম যদি ভাল আৰু এটা কথা আজি বিকি গাড়ী চেঞ্জ কৰিলে চাওঁ বিকি আমাৰ পৰা বিকি আহি গ'ল দিওঁ এটা প্ৰব্লেমৰ কাৰণে এখন মই নাছিল কিন্তু এতিয়া আৰু এখন আহিল চ' এতিয়া আহি গ'ল দিওঁ এতিয়া আমি গাড়ীটো ষ্টাৰ্ট দিব ওলাইছে এতিয়া আমি যাই আছোঁ পাৰ্লাৰলৈকে তাত পাৰ্লাৰত যাই চাই লওঁ কি কালাৰ আছে কি কালাৰ নাই যিটো ভাল হৈছে মাৰিম ত' জনাব আমালোকে অকণমান যদি কালাৰটো ভাল লাগে তেতিয়া আপোনালোকে আহিব পাৰিব আমি লোকেশ্যনত দি দিম ত' এতিয়া বাই বাই তো ইয়াত কালাৰ নাপালোঁ আমি বৰ্তমান কালাৰহে হৈ গ'ল তো এতিয়া আমি যাব ওলাইছোঁ বেলেগ জেগাত জেগা আছে ইয়াত কালাৰ নাপালেও মানে ধাৰাপুৰ চাৰিআলিত এনেকুৱা কালাৰৰ দোকান আছে চ' আমি তাতে যাওঁ বহুত দূৰত দি আছে তো এতিয়া বাই বাই চাই থাকক গাড়ীও নতুন কালাৰ কৰিব আমি আজিকালি গাড়ীও নাই ৰাস্তা খালী খালী গৈছোঁ অলপ স্পীড যাই আছোঁ খালী মানে যাই আছোঁ আৰু They didn't believe it, sorry you missed out now, living what I'm dreaming. I try to tell them, they ain't listen to the kid, now they jealous. So finally we পাই গেলো আহি গেলে আমার দোকানত হয় না इसका बाल कलर करना है गोल्डन कलर का ना तो कलर करा आगे तो शैम्पू को बाल बोलो बिकिया हां ये तो कलर दिलो अब क्या এনেকুৱা कलर करा शैम्पू को बाल बो কালাৰ কৰাৰ আগত মই বৰ্তমান মুখটো শ্যাম্পু কৰিব লাগিব তাৰ পিছতে কালাৰ কৰিব हां এনেকুৱা কালাৰ লোৱা হল শ্যাম্পু ইয়া এই মূলত ধুলাই কৰা হ'ব ধুলাই মুৰিয়ে দেও আৰু কি নাথাকো আৰু ৰ'ব ধুলাইটো কৰি লওঁ তো চাওক এই ইয়াত ধুবা ৰেডি হৈছে আৰু বিকেৰ মূৰ ধোৱা হ'ব ইয়াত ৱাছ কৰা হ'ব চাওক হালাই লৈছে চাওক চাওক না এই শ্যাম্পু লওক শ্যাম্পু আজি বহুত দিন মই বিকি মূৰ ধুলে বিকিন কেইদিন হ'ল মূৰ ধুবা কাৰণে বিকি আজি মূৰ ধুবা কাৰণে কিমান দিন হ'ল এই 1 বছৰৰ পিছত আজি মূৰ ধুলে কালাৰ কৰিব কাৰণে Picture perfect, you don't need no filter. Gorgeous, make them drop dead, you a killer. Shower you with all my attention. Yeah, these are my only intentions. Stay in the kitchen, cooking up, got your own. চাওক বিকি চুলি বজাই দিবি কেমেৰা চাই দিবি ঐ চলিয়া আৰু চেলুনখন মই দেখাই দি আছোঁ চেলুনখনৰ নম্বৰ থাকিব আপোনালোকে যদি কোনোবা আহিব খোজে তো আহিব পাৰিব এনেকুৱা কালাৰ কৰিব ভাল কাটিঙো কৰে তো মই চেলুনখন একবাৰ দেখাই দি আছোঁ বাহিৰৰ পৰা অলপ Back when I was broke, nobody gave a fuck. Now that I got biz, everybody hit me up. Told them I would make it, they didn't believe it. Sorry you missed out, now I'm living what I'm dreaming. Back when I was broke, nobody gave a fuck. Now that I got biz, everybody hit me up. Told them I would make it, they didn't believe it. Sorry you missed out, now I'm living what I'm dreaming. I try to tell them, they ain't listen to the kid, now they jealous.
এতিয়া যাব ওলাইছোঁ ঘৰত চ' ভালে লাগিল কালাৰটো চাই লওক একবাৰ চাই লওক না বেয়া লাগিছে তো ভাল লাগিলে এতিয়া আপোনালোকক সমস্যা জনাব আৰু দোকানত আহিব পাৰিব ইয়াত ভাল কাটিং হয় হেয়াৰ কালাৰ হয় তো এতিয়া বাই বাই আমি গাড়ী চলাম Why you always in the mood? Fuck around like I'm brand new. I ain't tryna tell you what to do, but try to play cool. Baby, I ain't playing by your rules. চ' আমাৰ ভিডিঅ'টো এতিয়া শেষ কৰিব ওলাইছোঁ কাৰণ আমি আৰু ঘৰত দেৰি হ'ব তো তোমালোকে ঘৰলৈকে কৰিব নোৱাৰোঁ ভিডিঅ'টো ত' আপোনালোকে বেয়া নাপাব তো আমি ইয়াৰ পৰা আপোনালোকক বাই বাই দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব চাই লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আপোনাৰ মৰমটো আমাৰ লগত আহি নাপাব আৰু এতিয়া দ্বিতীয় কালাৰ কৰিম দ্বিতীয় গাড়ী ল'লে ময়ো কিবা কিবি কৰিব বাকী আছে চ' ময়ো কৰিম নেক্সট টাইম তো এতিয়া বাই বাই